সেইটো আহিলে একো নহয় ন ৰঙা এপাহি গোলাপ বৰ ধুনীয়া গান নীল আকাশ আৰু ভানুপ্ৰিয়া কণ্ঠ আজি আমি শ্বিলঙত ফাৰ্ষ্ট ডে শ্বুটিং শেষ কৰিলোঁ বৰ ধুনীয়াকৈ ভাল লাগিলে আজি ফাৰ্ষ্ট ডে ভালে ভালে আমাৰ হৈ গ'লগৈ চ' অলপ পলম হৈছে কিন্তু আমাৰ আৰু এদিন যিহেতু শ্বিডিউল আছে আমি সেইখিনি মিলাই ল'ম তো প্ৰথম থেংকছ দিম আমাৰ গোটেই টিমটোক এণ্টায়াৰ টিমক এতিয়া টিমৰ ভিতৰত আমি যদি কৈ পাওঁ শচীন বৰুৱা বিতুল দাস আমাৰ পৃথিৱী ৰাজ দত্ত তেওঁক মোন হিচাপে জনা যায় মোৰ মৰমৰ ভাইটি ভৱেশ তাৰপিছত কি আমাৰ বহুত কেইজনে আছে গোটেই কেইজনক তোকে নাম দিওঁ কিয় খেলি মেলি খুব ভাল লাগিছে আজি আহি বহুত দিনৰ মূৰত আৰু এইটো মই বহুত দিনৰ মূৰত মানে এইটো ভিডিঅ' কৰিছোঁ আৰু এইটোত লগত জড়িত থকা সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ নীল দা ভানুপ্ৰিয়া দীপন দা শচীন দা মুন দা বিতুল দা আৰু সকলোবোৰ আৰু এজনৰ নাম বিচাৰিম জ্ঞান দা আৰু এজনৰ নাম যিহেতু এইটো আমাৰ সংগীতৰ লগত জড়িত তেওঁলোকৰ সৃষ্টি নকৰিলে গানটো নকলে হয় তেওঁ হ'ল আমাৰ দীপকেশ দা মিউজিক কৰিছে দীপকেশ দা বহুত ধুনীয়া মিউজিক আৰু আমাৰ লিৰিক্স লিখিছে গানটো লিখিছে আমাৰ ৰূপ হাজৰিকা তেখেতকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান ধুনীয়াকৈ লিখিছে গানটো শব্দবোৰ আৰু মিউজিক দীপকেশ দা ইমান ধুনীয়া তেওঁলোকক আমাৰ ফালৰ পৰা আমাৰ এণ্টায়াৰ টিমৰ ফালৰ পৰা গোটেইকেইজনক ধন্যবাদ থাকিলে ঠিক আছে দাদা মাজত আহিল অতি সোনকালে আহিব আমি ভেলেণ্টাইন উইকত বুলি ভাবিছোঁ চ' কাইণ্ডলি চাগে ভেলেণ্টাইনৰ আগতে ৰিলিজ হ'ব আপোনালোকৰ মৰম চেনেহ আদৰি ল'ব বুলি আশা কৰিলোঁ তোমাৰ ফালৰ পৰা কেনেকুৱা কি প্ৰথম কাম কৰিছোঁ হয় দীপন দাৰ লগত মই প্ৰথম কাম কৰিছোঁ ভাল লাগিছে বহুত কোঅপাৰেটিভ টিমটো আৰু যিহেতু মোৰ বহুত দিনৰ মূৰত এইটো ফাৰ্ষ্ট ভিডিঅ' হৈছে সেইকাৰণে আশা কৰোঁ আৰু সকলোৱে যাতে ভালকৈ আদৰি লয় বহুত দিনৰ মূৰত ফাৰ্ষ্ট ভিডিঅ' নহয় তাই বহুত ভিডিঅ' কৰিছে বহুত দিনৰ পিছত কৰিছে আকৌ কৰিছে অলৰেডি গম পাইছে চাগে পলাই গৈছিলে মলয়া বাইদেউৰ যিয়ে আকৌ ধৰি পিনি আৰু ৰঙাত ধৰি লৈ আহিলোঁ ৰঙাই পাই ঠাণ্ডা আৰু ভাল লাগিছে সঁচাকৈ সুকন্যাকো থেংকছ কৈছোঁ মোৰ ফালৰ পৰা ইমান ধুনীয়াকৈ অপাৰেট কৰিছে আৰু বেছি বহুত কষ্ট পাইছে ঠাণ্ডাটো উপায় নাই আৰু কষ্টৰ মাজতে আমি চলি এনেকুৱা ভাল এটা বস্তু পাবলৈ অলপ কষ্ট কৰিব লাগিব হয় নহয় দুটা ডিঅপি আজি একেলগে আজি মোনে মই বহু দিনৰ মূৰত একেলগে কাম কৰিছোঁ দীপনকে থেংক ইউ ক'ব লাগিব দুইজনকে আমাক লগ লগাই দিছে এটা ৰঙা গোলাপ বুলি গান আমি শ্বুট কৰি আছোঁ শ্বিলঙত বৰ্তমান খুব ধুনীয়াকৈ দীপনে কৰিবলৈ চেষ্টা কৰিছে আমি তাক সহায় কৰিছোঁ যিমান কৰোঁ শচীন আছে কোৰিঅ'গ্ৰাফী ভাল লাগিছে আফটাৰ ৰজালি এবাৰ দীপনৰ সৈতে আকৌ এবাৰ আহি আছোঁ ৰঙা গোলাপ লৈ
ও কেমেৰাত মজা আহি আছে ओके उनको देखो प्रमुख नव्या को देखो स्माइल करके जाना ठीक है और एक আমাৰ হিৰো হিৰোইন তাৰমানে জুই শ্বট দিব লগা হৈ গৈছে জুই পোহাই আছে জুই পোহাই গ'ল অকণমান এতিয়া আকৌ শ্বট দিব চুকেন না হৈ গ'ল হাত গৰম হৈ গ'ল কম ঠাণ্ডা নেকি আৰু ফিলটো এইটো ল'ব লাগিব কিন্তু যেতিয়া আহিব সেইটো হ'ব লাগিব একো নাই অনুভৱৰ পাছত অনেক কাহিনী অলপ ঠাণ্ডা অনুভৱ হয় নাই যিটো ডাইৰেক্টৰ মতে দাঁতত নিজে কপি আছে আৰু লাগি গ'লে বেছি মজা পালি হয় পিছফালে লগাই ল'লে বেছি তই তাতে বহি ল এটা সিডাল টানি ল তই সেইডাল পুৰা টানি ল কোনটো ভাল হ'ব বেছি থাকি অ'কে মোৰ কামটো কৰি নেকি আকৌ সেই মোচন আকৌ সেই মোচন আৰু কি কৰিবি আৰু এবাৰ কঁকালটো বিষ কৰি লৈছিলোঁ এতিয়া আকৌ অকণমান ভাল পাইছোঁ যেন লাগিছে আকৌ এবাৰ কৰোঁ আকৌ বিষাওক জীৱনটো দুদিনমান সেনেকৈ থাকিব কেনেকৈ চলাইছোঁ এতিয়া গম পাই বাৰু চেক চেকাই গৈছে মোৰ জান কি কৈছ মই এতিয়া দীপন বৰুৱাক মেকআপ কৰি আছোঁ ৰঙা এপাহি গোলাপৰ হিৰো হিচাপে দীপন দা ওলাই আছে অলপ মই মেকআপ কৰি ধুনীয়া কৰি দি আছোঁ মোক ধুনীয়া কৰি দিব নালাগে মোক খালি অকণ দি পিনে চুনু পাউডাৰ সানি দিলে হ'ল মই অকণ আজি কি হ'ব দীপন দা আজি শ্বুটিং হ'ব কিন্তু কি হ'ব সেইখিনি বিষয়ে অলপ দেৰিকৈ জনাব ডাইৰেক্টৰ অকণমান শ্লিপিং মানে টোপনি মাৰিছে টোপনি খতি মোৰ টোপনি খতি ৰাতিপুৱা আমি 6:30 পেকআপ হৈছে শ্বুটিং চলি আছিলে ন ৰাতিপুৱা 6:30 পেকআপ হৈছে তো আকৌ এতিয়া 10টা বজাত মেকআপ লৈছে শ্বুটিং নহ'লে বাকীখিনি আৰু আছে নহয় আমাৰ কিন্তু আমাৰ জানে ধুনীয়া কৰি উপেন্দ্ৰ বৰুৱা কিয় হোৱা নাই সেইখিনি আমি জানিব বিচাৰিম হোৱা নাই মানে টোপনি 4টা বজাত টোপনি মাৰিছা বুলি কিয় হোৱা নাই পাই প্ৰেম হৈছে এই বেয়া কথা দেই বঢ়িয়া কথাটো কৈছে তাই এতিয়া কোৱা কেনেকুৱা অনুভৱ কি কথা কোৱা অনুভৱ এতিয়ালৈকে লোৱাই নাই বাকী আছো আৰু টোপনি খতি চবৰে টোপনি খতি ভিডিঅ'টোৰ বিষয়ে কোৱাচোন গানটোৰ বিষয়ে কোৱা প্ৰমোটো চাইটো ভালেই লাগিছে ড্ৰোন চোন ভাঙি শ্বুট কৰা হৈছে ড্ৰোনো ভাঙিছে বোলে সেইদিনা শ্বুটিঙত সেইটো হয় মই সেইদিনা নাই বাৰু বাকী আশা ৰাখিছোঁ ভাল হ'ব বুলি অ'কে